নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কথা পাতিম মাইনৰ বেংক একাউণ্ট সম্পৰ্কে। মাইনৰ বেংক একাউণ্ট মানে হৈছে 18 বছৰৰ তলৰ শিশুসকলৰ বেংক একাউণ্ট। বৰ্তমান সময়ত প্ৰতিগৰাকী শিশুৰে বেংক একাউণ্টৰ প্ৰয়োজনীয়তা আছে। গভৰ্ণমেণ্টৰ যিকোনো স্কলাৰশ্বিপ হওক বা অন্যান্য বিভিন্ন কাৰণত শিশুৰ বাবে বেংক একাউণ্টৰ প্ৰয়োজনীয়তা আছে। কিন্তু অভিভাৱকসকলৰ নলেজৰ অভাৱৰ কাৰণে বহুত অভিভাৱকে নিজৰ শিশুৰ বাবে একাউণ্ট খুলিবৰ কাৰণে কষ্ট পায়। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যে শিশুৰ বাবে বেংক একাউণ্ট কেনেকৈ খুলিব পৰা যায়, কি প্ৰচেছ আছে, কি ডকুমেণ্টছ লাগিব, ক'ত খুলিব পৰা যায়। তাৰ উপৰিও ষ্টেট বেংক অফ ইণ্ডিয়াই এনেকুৱা কি স্কিম ৰাখিছে যাৰ অধীনত 18 বছৰৰ তলৰ শিশুৰ বাবে বেংক একাউণ্ট খোলাটো একেবাৰে সহজ। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু যদি শেষলৈকে চাই আপোনালোকৰ মনত যদি এনেকুৱা সমস্যা আছে, আপোনাৰ ঘৰতো যদি 18 বছৰৰ তলৰ শিশু আছে, তেনেহ'লে আপোনাৰ এই সমস্যাখিনি সমাধান হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত সুধিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে জানি লোৱা আহক মাইনৰ বেংক একাউণ্ট কি। মাইনৰ বেংক একাউণ্ট হৈছে 18 বছৰৰ তলৰ শিশুসকলৰ নামত খোলা ছেভিংছ একাউণ্ট। এই একাউণ্ট শিশুজনৰ নামত থাকিব, কিন্তু ইয়াৰ কণ্ট্ৰল অপাৰেশ্যন শিশুজনৰ অভিভাৱকে কৰিব পাৰিব। কিন্তু RBIৰ নিয়ম অনুসৰি 10 বছৰৰ ওপৰৰ মাইনৰে নিজৰ একাউণ্ট নিজেও অপাৰেট কৰিব পাৰে, লগতে চেকবুক আৰু ATMও ব্যৱহাৰ কৰিব পাৰে। মাইনৰ বেংক একাউণ্টৰ প্ৰয়োজনীয়তা কি? মাইনৰ বেংক একাউণ্ট থকাৰ ফলত শিশুৱে কম বয়সৰ পৰাই নিজৰ জীৱনত টকা সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰে। 2 নম্বৰ, ভৱিষ্যতৰ আৰ্থিক সুৰক্ষা। কম বয়সতে জমা কৰি থোৱা টকা ভৱিষ্যতে গৈ শিশুৱে উচ্চ শিক্ষা বা চিকিৎসা সেৱা বা অন্যান্য কামত এই টকা ব্যৱহাৰ কৰিব পাৰে। 3 নম্বৰ, স্কলাৰশ্বিপ, ছাবচিডি বা গভৰ্ণমেণ্ট স্কিমৰ টকা ডিৰেক্টলি মাইনৰ বেংক একাউণ্টত সোমোৱাই দিয়া হয়। 4 নম্বৰ, ফিনেন্সিয়েল ডিচিপ্লিন শিকাৰ বাবে শিশুক মাইনৰ বেংক একাউণ্টৰ প্ৰয়োজনীয়তা আছে। 5 নম্বৰ হৈছে বেংকিং এক্সেছ বৃদ্ধি। গ্ৰামাঞ্চলৰ শিশুৰ বাবে আধুনিক বেংকিং সুবিধা যেনে ATM, নেট বেংকিং, পাছবুক আদি ব্যৱহাৰৰ সুযোগ মাইনৰ বেংক একাউণ্টে কৰি দিয়ে। 6 নম্বৰ হৈছে লিগেল আইডেণ্টিটি। শিশুৰ অফিচিয়েল ফিনেন্সিয়েল আইডেণ্টিটি মাইনৰ বেংক একাউণ্টৰ ফলত গঠন হয়, যাৰ ফলত আগলৈকে লোন, এডুকেশ্যন ফাণ্ড ইত্যাদি পোৱাত শিশুৰ বাবে সহায় হয়। 18 বছৰৰ তলৰ প্ৰতিগৰাকী শিশুৱে মাইনৰ বেংক একাউণ্ট খোলাৰ বাবে যোগ্য। তেওঁলোকৰ একাউণ্ট তেওঁলোকৰ অভিভাৱক যেনে মা, দেউতা বা লিগেল গাৰ্জেনে খুলিব পাৰে। আৰু যদি শিশুগৰাকী 10 বছৰৰ ওপৰৰ হয়, তেনেহ'লে তেওঁ নিজেই মাইনৰ বেংক একাউণ্ট খুলিবও পাৰে আৰু সেই একাউণ্টত নিজৰ ইচ্ছা অনুযায়ী লেনদেনো কৰিব পাৰে। মাইনৰ বেংক একাউণ্ট খোলাৰ বাবে কি ডকুমেণ্টছৰ প্ৰয়োজন? শিশুৰ বাবে জন্মৰ প্ৰমাণপত্ৰ, স্কুলৰ ID, আধাৰ কাৰ্ড, পাছপোৰ্ট চাইজৰ ফটো আৰু শিশুৰ অভিভাৱকৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, এড্ৰেছ প্ৰুফ যেনে ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, পাছপোৰ্ট ইত্যাদি আৰু গাৰ্জেনৰ ফটো। এইখিনি ডকুমেণ্টছ হ'লে মাইনৰ বেংক একাউণ্ট বেংকত খুলিব পৰা যায়। মাইনৰ বেংক একাউণ্ট থকাৰ ফলত শিশুগৰাকীৰ জীৱনত কি সুবিধা হয়? প্ৰথম, শিশুগৰাকীয়ে কম বয়সৰ পৰা সঞ্চয় কৰাৰ সুযোগ পায়। 2 নম্বৰ, ছেভিংছ একাউণ্টৰ সমানে ইণ্টাৰেষ্ট ৰেট শিশুগৰাকীয়ে লাভ কৰে। 3 নম্বৰ, 10 বছৰ বয়সৰ পিছত ATM কাৰ্ড বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰাৰ সুবিধা পায়। 4 নম্বৰ, ভৱিষ্যতৰ শিক্ষাৰ খৰচ আৰু ফিনেন্সিয়েল ডিচিপ্লিন শিকিব পাৰে। 5 নম্বৰ, শিশুৰ বেংক একাউণ্ট থাকিলে স্কলাৰশ্বিপ বা DBT ছাবচিডি পোনপটীয়াকৈ নিজৰ একাউণ্টত পাব পাৰে। এতিয়া আহোঁ মাইনৰ বেংক একাউণ্ট কেনেকৈ খুলিব পৰা যায়। মাইনৰ বেংক একাউণ্ট অনলাইন আৰু অফলাইন দুয়োটা প্ৰচেছৰ মাজেৰে খুলিব পৰা যায়। যদি অফলাইন প্ৰচেছত খোলে তেনেহ'লে SBI, PNB, অসম গ্ৰামীণ বিকাশ বেংক, ICICI বেংক, HDFC বেংক আদিত গৈ অভিভাৱকে ফৰ্ম ফিল আপ কৰিব লাগিব। শিশুৰ জন্মৰ চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু অভিভাৱকে নিজৰ KYC বেংকত জমা কৰিব লাগিব। ইয়াৰ পিছত মিনিমাম ডিপ'জিট দিয়ে একাউণ্ট এক্টিভ কৰি ল'ব পাৰিব। কিন্তু মিনিমাম এমাউণ্ট ডিপ'জিটৰ নিয়ম বেংক অনুসৰি ভিন হয়। আৰু যদি অনলাইন প্ৰচেছত কৰে তেনেহ'লে কিছুমান বেংকে অনলাইন প্ৰচেছৰ সুবিধাও দিয়ে, যেনে SBI YONO, HDFC, ICICI নেট বেংকিং বা মোবাইল বেংকিং এপত অভিভাৱকে মাইনৰ একাউণ্ট এপ্লাই কৰিব পাৰে আৰু অনলাইন KYC আপলোড কৰি ভিডিঅ' ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াৰ পিছতে বেংকত মাইনৰ বেংক একাউণ্ট খোলা যাব। এতিয়া জানো আহক মাইনৰ বেংক একাউণ্টৰ সীমাবদ্ধতা কি।
মাইনৰ বেংক একাউণ্টত টকা উইথড্ৰ কৰা লিমিট থাকে। বেংক অনুসৰি 50,000ৰ পৰা 1 লাখ টকালৈকেহে এই বেংকৰ একাউণ্টত উইথড্ৰ কৰিব পৰা যায়। মাইনৰ যেতিয়া 18 বছৰ সম্পূৰ্ণ কৰে তেতিয়া এই একাউণ্টটো অটোমেটিকলি ৰেগুলাৰ ছেভিংছ একাউণ্টলৈ কনভাৰ্ট কৰিব লাগে। মাইনৰ বেংক একাউণ্টত লোন বা ক্ৰেডিট কাৰ্ডৰ সুবিধা নাথাকে। মাইনৰ বেংক একাউণ্টৰ উদাহৰণস্বৰূপে ষ্টেট বেংক অফ ইণ্ডিয়াই পেহলা কদম আৰু পেহলি উড়ান স্কিম নামেৰে স্কিম আৰম্ভ কৰিছে, য'ত মাইনৰ বেংক একাউণ্ট খুলিব পৰা যায়। পেহলা কদম স্কিমত অভিভাৱকে শিশুৰ বাবে একাউণ্ট খুলিব পাৰে আৰু পেহলি উড়ানত 10 বছৰৰ শিশুৱে নিজে নিজৰ একাউণ্ট খুলিব পাৰে আৰু তাত লেনদেন কৰিব পাৰে। এই ভিডিঅ'ত প্ৰদান কৰা তথ্যবোৰ লোৱা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল গাইডলাইনছ অন মাইনৰ একাউণ্টছ, SBI অফিচিয়েল ৱেবছাইট, SBI পেহলা কদম আৰু পেহলি উড়ান স্কিম, PNB, HDFC, ICICI আৰু আসাম গ্ৰামীণ বিকাশ বেংকৰ অফিচিয়েল ডকুমেণ্টৰ পৰা। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইখিনি কথা বুজি পাইছে যে 18 বছৰৰ তলৰ শিশুৰ বাবে বেংক একাউণ্ট খুলিবলগীয়া হ'লে কি প্ৰচেছৰ মাজেৰে আমি বেংক একাউণ্ট খুলিব পাৰোঁ, কি ডকুমেণ্টছৰ আমাক প্ৰয়োজন হয় আৰু ক'ত কেনেকৈ আমি বেংক একাউণ্ট খুলিব পাৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত আপোনালোকে সুধিব আৰু শ্বেয়াৰ কৰি অন্যকো চোৱাৰ কাৰণে সহায় কৰি দিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।